ছাত্ৰ ছাত্ৰীসকল আজি এটা একেবাৰে সৰু ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো আমি তোমালোকে জানাই চবেই, তথাপিও ফৰ বেটাৰ ক্লিয়াৰিফিকেশ্যন মই আজি আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ এলফাবেটছ। আচলতে এলফাবেটক লৈ পেলাই আমাৰ কেতিয়াবা কিছুমান কনফিউজন থাকে। এলফাবেট বুলি কোৱাৰ লগে লগে আমি অসমীয়াত কি বুলি কওঁ? বৰ্ণমালা বুলি কওঁ। বৰ্ণমালা মানে কি? বৰ্ণৰ মালা, মানে বৰ্ণৰ মালা। বৰ্ণ মানে কি? বৰ্ণ মানে আখৰ, আখৰৰ মালা। এই আখৰ বা বৰ্ণ ইয়াক ইংলিছত কি বোলে? লেটাৰ বোলে। তাৰমানে লেটাৰৰ মালা, বৰ্ণবিলাকৰ মালাকে বৰ্ণমালা বুলি কয়। আৰু এই বৰ্ণ মানে হৈছে আখৰ, আখৰ মানে কি? লেটাৰ। এতিয়া লেটাৰ মানে কি? লেটাৰ মানে হৈছে ভাষা লিখা যিবিলাক চিন। এতিয়া ভাষা লিখা যিবিলাক চিন, এটা ধৰি লোৱা ভাষা এটা লিখিবৰ কাৰণে ব্যৱহাৰ কৰা যিবিলাক চিহ্ন বা চিন, তাকে লেটাৰ বুলি কয়। ইংৰাজী ভাষা আমি কি বিলাক চিনে লিখো? এ, বি, চি, ডি, ই, এফ, জি, এইচ, আই, জে, কে, এল, এম, এন, ও, পি, কিউ, আৰ, এছ, টি, ইউ, ভি, ডব্লিউ, এক্স, ৱাই। এইকেইটা হৈছে আমাৰ ইংলিছৰ ভাষাটো লিখা বা কোৱাৰ এইবিলাক চিন। এই ভাষা লিখা এই চিনবিলাকক লেটাৰ বা অসমীয়াত বৰ্ণ বা আখৰ বোলে। এই আখৰক, এই বৰ্ণমালাখনক আমি অসমীয়াত চাওঁ, অসমীয়া ভাষাটো লিখাৰ কাৰণে তেনেকুৱা কিছুমান চিন বা আখৰ মানে এই চিম্বল আছে। সেইবিলাক কি কি? সেইবিলাক আছে আমাৰ কফলাখনৰ আখৰ আৰু কফলাখনৰ যিবিলাক কৰ পৰা অ, আ, হস্ৰ, ই, ধৰি সেইকেইটা। তাৰপিছত কৰ পৰা যিমান আছে ক, খ, গ, ঘ, এই গোটেইবিলাক হৈছে অসমীয়া ভাষাটো লিখাৰ চিন বা চিহ্ন। গতিকে এইবিলাক হৈছে অসমীয়া ভাষাৰ বৰ্ণ বা আখৰ। গতিকে আমি আলোচনা কৰি আছিলো বৰ্ণমালা কাকবোৰ বা বৰ্ণমালা কি? বৰ্ণমালা বুলি কওঁতে বৰ্ণৰ যিটো মালা, অৰ্থাৎ বৰ্ণৰ মালা বুলি কওঁতে আমাৰ অসমীয়াত শব্দ হৈছে বৰ্ণ। গতিকে আমি কফলাৰ পৰা কফললৈ যিমানবিলাক আখৰ আছে গোটেইবিলাক আমি বৰ্ণমালাটো ধৰিব পাৰো। কিন্তু ইংলিছত যিকেইটা আমাৰ বৰ্ণমালা আছে তাতে টোটেল এৰ পৰা জেডলৈকে মুঠতে 26টা আখৰ আছে। 26 letters, not 26 alphabets. বহুতে ভুল কৰে যদি সোধে যে এইটো বা পিটো কি? পিটো এলফাবেট বুলি কয়। আচলতে পিটো এলফাবেট নহয়, পিটো এটা লেটাৰ। আৰু এই পিটো এলফাবেটখনত থকা গোটেইকেইটা 26টা আখৰত একেলগে যদি থাকে তেতিয়াহে তাক বৰ্ণমালা বুলি কয়। পিটো হৈছে এটা আখৰ, জাষ্ট লেটাৰ। গতিকে সেইটো কনফিউজন হ'ব নালাগে। দ্বিতীয়তে এই 26টা আখৰক আমি আকৌ কেইটাকে ভাগত ভাগ কৰিছে চোৱা। ভাৱেল, ভাৱেল বুলি কোৱাৰ লগে লগে 5টা আছে, আমি জানো। এ, ই, আই, ও, ই, এই 5টা। কনচনেন্ট বুলি কওঁতে কনচনেন্ট কেইটা আছে আমি হিচাপ কৰি চোৱা। বি, টি, ভি, টিটো নহয়, এফ, জি, এইচ, আই নহয়, জে, কে, এল, এম, এন, ও নহয়, পি, কিউ, আৰ, এছ, টি, ই নহয়, ভি, এ, ভি, ডব্লিউ নহয়, এক্স, ৱাই নহয়, জে। মুঠতে কেইটা? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19টা আছে কনচনেন্ট। আৰু দুটামান বেছি হৈ আছে এতিয়া, সেইটোকে কি? সেইটোকে হৈছে চেমি ভাৱেল। চেমি ভাৱেল দুটা কি কি? ডব্লিউ আৰু ৱাই। এতিয়া ভাৱেল বুলি ক'লে আমি কি বুজি পাওঁ? ভাৱেল বুলি কোৱাৰ লগে লগে আমি সেইকেইটা আখৰক বুজো। এ, ই, আই, ও, ই, সেই আখৰ 5টা। সেই আখৰ 5টা যেতিয়া আমি উচ্চাৰণ কৰো, তেতিয়া উচ্চাৰণ কৰোঁতে ইহঁতক উচ্চাৰণ কৰাৰ সময়তে বেলেগ আখৰ বা লেটাৰত আমি সহায় ল'ব নালাগে।
গতিকে যিবিলাক লেটাৰ উচ্চাৰণ কৰোঁতে বেলেগ লেটাৰৰ সহায় ল'ব নালাগে তেতিয়া তাক আমি ভাৱেল বুলি কওঁ। এই ভাৱেলক অসমীয়াত কি বোলে মই পিছত ক'ম বাৰু। কনচনেণ্ট বুলি কোৱাৰ লগে লগে এই আখৰকেইটা, এই 19টা আখৰ, এই 19টা আখৰ যেতিয়া আমি উচ্চাৰণ কৰোঁ, উচ্চাৰণ কৰোঁতে আমি ভাৱেল কেইটাৰ সহায় ল'বই লাগিব। আমি বি বুলি কোৱাৰ লগে লগে বিৰ পিছত কি ক'বা নিজে নিজে উচ্চাৰণ হৈ যায়। চি বুলি কওঁতে চি উচ্চাৰণ হৈ যায়। কি বুলি কওঁতে উচ্চাৰণ হয়। গতিকে এইটো হৈছে ব্যঞ্জন বৰ্ণ বা কনচনেণ্ট, আৰু এই কনচনেণ্ট বিলাক আমি ভাৱেলৰ সহায় নোহোৱাকে উচ্চাৰণ কৰিব নোৱাৰো। চেমি ভাৱেল বুলি কোৱাৰ লগে লগে ডব্লিউ আৰু ৱাই হৈ যায়। ডব্লিউ আৰু ৱাই কি কাৰণত চেমি ভাৱেল বুলি কয় যে ইহঁতে কেতিয়াবা ভাৱেলৰ কাম কৰে আৰু কেতিয়াবা ইহঁতে কনচনেণ্টৰ কাম, মানে ভাৱেল চাউণ্ডো হয় কনচনেণ্ট চাউণ্ডো হয়, সেইকাৰণে ইহঁতক চেমি ভাৱেল বুলি কয়। গতিকে এই চেমি ভাৱেল দুটা, কনচনেণ্ট 19টা আৰু ভাৱেল 5টা, মুঠতে 26টা আমাৰ বৰ্ণমালাখনত থকা আখৰ। এই আখৰকেইটা লিখাৰ কিছুমান পদ্ধতি আছে। 4 ধৰণে এই আখৰকেইটা লিখা হয়। প্ৰথমতে আছে প্ৰিন্টিং কেপিটেল, মানে ছপা ডাঙৰ হাতৰ বুলি কয় আৰু। তাৰমানে আমি যেতিয়া এইবিলাক পাওঁ A B C D E F G H I J K L M N O P Q R S T U V W X Y, এইকেইটা ছপাৰ ডাঙৰ হাতৰ। আমি এই আখৰবিলাক কিতাপত দেখাম। দ্বিতীয়তে আছে আকৌ প্ৰিন্টিং স্মল মানে ছপা সৰু হাতৰ। তেনেকুৱা কিতাপত দেখা যায় নহয়, A B C D E F G H I J K L M N O P Q R S T U V W X Y, এইকেইটা হৈছে ছপাৰ অৰ্থাৎ প্ৰিন্টিং স্মল লেটাৰ। এই দুই ধৰণৰ লেটাৰ আমি কিতাপবিলাকত দেখিব লাগিব। তাৰপিছতে আকৌ এক ধৰণৰ লিখা হয়, সেইটো হৈছে আমাৰ হেণ্ডৰিটেন কেপিটেল, মানে আমি হাতে লিখা ডাঙৰ হাতৰ আখৰ বুলি কওঁ। হেণ্ডৰিটেন মানে হাতে লিখা ডাঙৰ হাতৰ। এই নম্বৰ HANDWRI, হেণ্ডৰিটেন কেপিটেল লেটাৰ, মানে হাতে লিখা ডাঙৰ। কেনেকুৱা আখৰকেইটা এনেকুৱা A B C D E F G H I J K L M N O P Q R S T U V W X Y, এইকেইটা হেণ্ডৰিটেন কেপিটেল লেটাৰ। 4 নম্বৰত আহিব হেণ্ডৰিটেন স্মল লেটাৰ। হেণ্ডৰিটেন স্মল লেটাৰ বুলি কওঁতে A B C D E F G H I J K L M N O P Q R S T U V W X Y, ইয়াত আমি কেইটামান লেটাৰ লিখাৰ ক্ষেত্ৰত আমি মনত ৰাখিব লাগে। এই পি লেটাৰটো ইয়াৰ পাঠটো অলপ বেলেগ, এইচৰ নিচিনা, চোৱাচোন পি, কিন্তু আজিকালি এইটো লিখা আজিকালি প্ৰায় এনেকে লিখা আছে। এইটো অলপ ডিফাৰেঞ্চ আজিকালি আছে। বহুতে এতিয়াও কিছুমানে এনেকুৱা লিখে আৰু কিছুমানে এনেকুৱা লিখে। আৰু এই আখৰবিলাক লিখাৰ এটা মানে আখৰকেইটা ধুনীয়া কৰিবৰ কাৰণে লিখাৰ এটা কৌশল আছে। মই সেইখিনি তোমালোকক কৈ দিছো। মানে কৌশল বিলাকৰ ভিতৰত কি, তোমালোকে নিশ্চয় 4 লাইন কপি ইউজ কৰা, তাতে 4 লাইন কপি ইউজ কৰিলে এই কথাখিনি মনত ৰাখিব লাগে। ধৰি লোৱা আমি 4টা লাইন দিম, মোৰ লাইনকেইটা চিধা হোৱা নাই,
এই ফ'ৰ লাইন এই ফ'ৰ লাইনত যেতিয়া আমি আখৰবিলাক লিখিম মনত ৰাখিব লাগে যে তলৰ পৰা 2 নম্বৰ যিডাল লাইন আছে তাৰ পৰা ষ্টাৰ্ট কৰিব লাগে তাৰমানে ইয়াৰ পৰা আখৰটো উঠি যায় সদায় মনত ৰাখিবা ইংলিছ আখৰ সদায় আপৱাৰ্ড হৈ থাকে মানে এনেকে থাকে ওপৰমুৱা হৈ থাকে সদায় কেনে ওপৰমুৱা মই দেখুৱাই আছো চাওক এতিয়া বিটো যদি লিখিব লাগে আকৌ ইয়াৰ পৰা তলৰ পৰা 2 নম্বৰ যিডাল লাইন আছে তাৰ পৰা ষ্টাৰ্ট হ'ব বিটোৱে তিনিটা লাইন চলে তলৰ ফালে আহা সিটো আকৌ ইয়াৰ পৰা ষ্টাৰ্ট হ'ব সি ডিটো ইয়াৰ পৰা আকৌ ষ্টাৰ্ট হ'ব ডি ডিটো আকৌ ইয়াৰ পৰা হ'ল এফটো আকৌ 3টা লাইন 4 লাইন হ'ব এফ যিটো আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো সি এইচ টু এইচ আই জে কে এনেকুৱাকে আমি আখৰবিলাক লিখিব লাগিব এইখিনিতে মনত ৰাখিবলৈ কথা কি যে আমি যেতিয়া আখৰবিলাক লিখিম তেতিয়া সদায় ইংলিছ আখৰৰ তলৰ লাইনটো চিধা হ'ব যেনে ধৰি লোৱা আমি এটা ৱৰ্ড ললো যেনে স্কুল এই ৱৰ্ডটোৱে ধৰা এই ৱৰ্ডটো আমি তলৰ যিটো লাইন আছে এই লাইনটো আমি চিধা কৰাৰ চেষ্টা কৰিব আখৰকেইটা ধুনীয়া কৰাৰ কাৰণে এই তলৰ লাইনটো সদায় আমি চিধা কৰিব লাগে তলৰ লাইনটো চিধা কৰি লিখিব লাগে আৰু দ্বিতীয়তে মনত ৰাখিব লগা কথাটো কি যে ইংলিছ আখৰ সদায় আপৱাৰ্ড হৈ থাকে এনেকে ওপৰমুৱা হৈ থাকে অসমীয়া আখৰ লিখোতে আকৌ কি বিদ্যালয় ওপৰৰ লাইনটো লিখা ওপৰৰ লাইনটো চিধা হয় বিদ্যালয় এই ওপৰৰ লাইনটো চিধা হয় তলৰ লাইনটো অসমীয়া আখৰত চিধা কৰাৰ কাৰণে ধৰা নাযায় তুমি ইংলিছৰ আখৰত এইটো ধৰা তলৰটো চিধা কৰিব লাগে আৰু দ্বিতীয়তে আমি যেতিয়া আখৰবিলাক লিখো সদায় এই আখৰবিলাক আপৱাৰ্ড হৈ যায় চব আখৰ চি ডি ই এফ জি এইচ এনেকুৱাকে আপৱাৰ্ড হৈ যায় মানে ওপৰমুৱা গতিকে লিখাৰ এইখিনি কথা এইখিনি কথা তোমালোকক মই ক'লো আজি আখৰ ভাল কৰিব লাগিলে আচলতে আমি আখৰবিলাক আচলতে ক'ৰ পৰা কেনেকে লিখিব লাগে সেই কথাটো মনত ৰাখিব লাগে আৰু এটা কথা আমি যেতিয়া ৱৰ্ডবিলাক লিখিম ধৰি লোৱা বাৰু পেন ৱৰ্ডটো লিখোতে আমি সদায় চাব লাগে যে পি ই এম এই তিনিটা আখৰৰ সমান কৰিব লাগে মানে পিটো যিমান ডাঙৰ হৈছে ইটো সিমান ডাঙৰ হ'ব লাগে এমটো সিমান গোটেইকেইটা আখৰ যেতিয়া সমান হ'ব তেতিয়া ৱৰ্ডটো দেখাত ধুনীয়া আখৰবিলাক ধুনীয়া কৰিবৰ কাৰণে সদায় আখৰবিলাক কি কৰিব লাগে সমান লিখিব লাগে মানে এটা আখৰ ডাঙৰ এটা আখৰ সৰু এটা ডাঙৰ তেনেকুৱাকৈ লিখিলে আখৰবিলাক দেখিবলৈ ভাল নহয় গতিকে মই আশা কৰোঁ আখৰখিনি কেনেকৈ লিখিব লাগে মই অকণমান ক'লোঁ ইয়াৰ পিছতে আমি ইংলিছ গ্ৰামাৰৰ সম্পৰ্কত আমি লেটাৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ এতিয়া লেটাৰৰ পিছত নেক্সট মই আকৌ ৱৰ্ড কাক বোলে বা চিলেবল কাক বোলে বা চেণ্টেন্স কাক বোলে সেইবিলাকৰ বিষয়ে তোমালোকক কৈ থাকিম আজিলৈ ইয়াতে এৰিলোঁ যদি তোমালোকে বুজি পাইছা তেনেহ'লে মোৰ ভাল লাগিব আৰু যদি কিবা প্ৰকাৰৰ অসুবিধা আছে তোমালোকে কমেণ্ট কৰিবা নেক্সট আমি আকৌ তোমালোকৰ ভিডিঅ'লৈ আহিম ধন্যবাদ